हेलो गाइज स्वागत जनाइছোঁ আপোনাৰ প্ৰিয় চেনেল জাষ্ট মিটলৈ। গাইজ আজি আমি আলোচনা কৰিম সালমান খান ভাৰ্চেছ সুশান্ত সিং ৰাজপুতৰ বিষয়ে। তো গাইজ আপোনালোকে গম পাই আছে যে সালমান খানক লৈ পেলাই ট্ৰল কৰা হৈ আছে ছ'চিয়েল মিডিয়াত। সুশান্ত সিং ৰাজপুতৰ যিটো ছুচাইড সেই ছুচাইডক কেন্দ্ৰ কৰি পেলাই সালমান খানক লৈ পেলাই নানান ধৰণৰ অভিযোগ উত্থাপন কৰা হৈ আছে। তো গাইজ আজি মই এই ভিডিঅ'টিত প্ৰমাণ কৰিম যে সালমান খান সুশান্ত সিং ৰাজপুতৰ বাবে ছুচাইডৰ কাৰণে দায়ী হয় নে নহয়। গাইজ এটা কথা মোৰ বিশ্বাস কৰক, যদি মোৰ তাত লাগিলে হয় যে সালমান খানৰ এক বিন্দু পৰিমাণৰ হাত আছিল সুশান্ত সিং ৰাজপুতৰ ছুচাইডত, তেনেহ'লে এই ভিডিঅ'টি মই আজি নবনালোহেঁতেন। চাওক, মই সালমান খানৰো যেনেকুৱা ফেন ঠিক তেনেকুৱা সুশান্ত সিং ৰাজপুতৰো তেনেকুৱা ফেন হয়। আৰু সুশান্ত সিং ৰাজপুত মোৰ ফেভৰিট আছিলে, কাৰণ সুশান্ত সিং ৰাজপুত এনে এজন অভিনেতা আছিলে যিজন নিজৰ টেলেণ্টৰ বলত ইমানখিনি পজিশ্যন তেওঁ পাইছিলে। তো ইমান ধুনীয়া ধুনীয়া মুভি কৰিছিলে আৰু তেওঁ বহুত টেলেণ্টেড আছিলে আৰু বহুত ষ্ট্ৰাগল কৰি পেলাই এই ফিল্ম ইণ্ডাষ্ট্ৰীত তেওঁ ভৰি দিছিলে। যিয়েই নহওক, সুশান্ত সিং ৰাজপুত চবৰে ফেন হয়। বুজি পোৱা গৈ আছে যে ছ'চিয়েল মিডিয়াত কিমান ফেন ফলোয়িং আছিল সুশান্ত সিং ৰাজপুতৰ, বা নেপোটিজমৰ ফলত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছে সেইটো ধৰিব পৰা গৈছে নিশ্চয়। কিন্তু সেই বুলি সালমান খানৰ হাত আছেনে নাই সেইটোৱে মই আজি প্ৰমাণ কৰিব বিচাৰিছোঁ। গাইজ মোক ভুল নুবুজিব, যদি মোৰ এই ভিডিঅ'টি কোনোবা সালমান খানৰ ফেনে চাইছে নিশ্চয় আপোনালোকে এই ভিডিঅ'টি চাব, আৰু যদি কোনোবা সালমান খানৰ হেটাৰ্ছে চাইছে তেনেহ'লে মই আপোনালোকক ক'ম এই ভিডিঅ'টি মাথো আপোনালোকৰ কাৰণেই। কাৰণ এই ভিডিঅ'টিত মই আপোনালোকৰ মনত যিমানখিনি ভুল ধাৰণা আছে গোটেইখিনি নাইকিয়া কৰিবলৈ প্ৰয়াস কৰিম। তো বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। গাইজ আপোনালোকে জানে, যিটো সুশান্ত সিং ৰাজপুতৰ প্ৰথম মুভি আছিলে কাইপ'তে, এই কাইপ'তে যেতিয়া হিট হৈছিলে, কাইপ'তে হিট হোৱাৰ পিছত লগতে তেওঁ য়শ ৰাজ ফিল্ম প্ৰডাকশ্যনৰ লগত 3টা কণ্ট্ৰেক্ট চাইন কৰিছিলে, বা 3টা মুভিৰ কাৰণে তেওঁ চাইন কৰিছিলে। কিন্তু সেই সময়তে সঞ্জয় লীলা ভঞ্চালীৰ এটা মুভি যিটো আছিলে ৰামলীলা, সেই ৰামলীলা মুভিটো এপ্ৰ'চ কৰা হৈছিলে বা অফাৰ কৰা হৈছিলে সুশান্ত সিং ৰাজপুতক। কিন্তু য়শ ৰাজ ফিল্ম প্ৰডাকশ্যনে কি কৰিছিলে, ষড়যন্ত্ৰ কৰিছিল, আৰু সেই ষড়যন্ত্ৰত কণ্ট্ৰেক্টৰ লোভ দেখুৱাই বা কণ্ট্ৰেক্টৰ তাৰণত কি কৰা হৈছিলে, য়শ ৰাজ ফিল্ম প্ৰডাকশ্যনে সেই ৰামলীলা মুভিটি সুশান্ত সিঙৰ পৰা কাঢ়ি নি পেলাই সেইটো ৰণবীৰ সিঙক দিয়া হৈছিলে বা দিছিলে। তো গাইজ ন' ডাউট সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিলে ডিপ্ৰেশ্যনৰ ফলত, আৰু ডিপ্ৰেশ্যন হোৱাৰ বহুতো কাৰণ আছে। তাৰে ভিতৰত মূল যিবোৰ কাৰণ হয় মই আজিৰ এই ভিডিঅ'টিত আপোনালোকক গোটেইখিনি জনাবলৈ ট্ৰাই কৰিছোঁ। তো গাইজ এইটো যিটো কাৰণ মই আপোনালোকক ক'লোঁ যে তেওঁৰ পৰা ৰামলীলা মুভিটিও কাঢ়ি নিয়া হৈছিলে, ঠিক আছে। তো এই কাৰণটো কি যথেষ্ট নহয়নে তেওঁৰ ডিপ্ৰেশ্যনৰ? গাইজ আৰু আছে কাৰণ, মই আৰু গোটেইখিনি ক'ম। তাৰপিছত চাওক, যেতিয়া নেকি ৰামলীলা মুভিটি সুশান্ত সিঙৰ পৰা কাঢ়ি নিয়া হৈছিলে, তেতিয়া সুশান্ত সিঙক কোৱা হৈছিলে যে বেফিক্ৰে যিটো মুভি আছিলে সেই মুভিটোত কাম কৰিবৰ কাৰণে বা বেফিক্ৰে মুভিটোত তৈয়াৰী কৰিবৰ কাৰণে কোৱা হৈছিলে সুশান্ত সিং ৰাজপুতক। কিন্তু অৱশেষত সেই বেফিক্ৰে মুভিটো সুশান্ত সিঙৰ পৰা কাঢ়ি নি পেলাই সেইটো ৰণবীৰ সিঙক দিয়া হৈছিলে। গাইজ এইখিনি কাৰণৰ কাৰণেও কি সুশান্ত সিং ডিপ্ৰেশ্যনত যোৱা নাছিল নে? যেই নহওক, আৰু বিশদভাৱে ক'ব বিচাৰিম। চাওক, যেতিয়া সুশান্ত সিং ৰাজপুতৰ যিটো চিচৰে মুভিটো ছুপাৰহিট হৈছিলে, সেই ছুপাৰহিট হোৱাৰ পিছতো এই মুভিটি চিচৰে মুভিটো ইমান ধুনীয়া মুভি আছিলে, ঠিক আছে। এই মুভিটোৱে কোনো ধৰণৰ এৱাৰ্ড পোৱা নাছিলে, আৰু তাৰ পৰিৱৰ্তে এৱাৰ্ড পাইছিলে ৰণবীৰ সিঙৰ এটা বেহুদা মুভি যিটো গালি বয় বুলি আছিলে, সেই মুভিটোৱে গোটেইখিনি এৱাৰ্ড লৈ গৈছিলে। তো সুশান্ত সিঙৰ মূল ডিপ্ৰেশ্যনৰ কাৰণ এইটোৱে আছিলে, বুজি পাইছে? সুশান্ত সিঙৰ মূল ডিপ্ৰেশ্যনৰ কাৰণ আছিলে তেওঁ চিচৰে মুভিটোৰ কোনো ধৰণৰ এৱাৰ্ড পোৱা নাছিলে, কিন্তু গোটেইখিনি এৱাৰ্ড ৰণবীৰ সিঙে পাইছিলে বা তেওঁৰ মুভি গালি বয়ে পাইছিলে। গতিকে এইবোৰ কাৰণতে সুশান্ত সিং ডিপ্ৰেশ্যনত গৈছিলে। যেই নহওক, এতিয়া ক'ব বিচাৰিম যে সুশান্ত সিঙৰ ৰাজপুতৰ যিটো মৃত্যু, সেই মৃত্যুত সালমান খানৰ হাত আছেনে নাই। গতিকে মই প্ৰথমতে আপোনালোকক এইটো কওঁ যে চাওক, সালমান খানৰ যিটো বাৰ্থডে পাৰ্টি আছিলে, এই বাৰ্থডে পাৰ্টিত সুশান্ত সিঙক ইনভাইট কৰা হৈছিলে, সেইটো আপোনালোকে নিশ্চয় গম পাইছে। সালমান খানৰ বাৰ্থডে পাৰ্টিত সুশান্ত সিং গৈছিলে, তাত ডেন্স কৰিছে। তো তেতিয়া সালমান খানৰ লগত হাঁহি ধেমালি কৰিছে, তাত সালমান খানৰ আৰু সুশান্ত সিঙৰ মাজত যিটো বণ্ডিং আছিলে তাতে
পৰিলক্ষিত হোৱা দেখা গৈছে। অকল সেয়াই নহয়, সুশান্ত সিং ৰাজপুতে তেওঁৰ যিটো কেদাৰনাথ মুভিটোৰ প্ৰমোশ্যনৰ কাৰণে ছলমান খানৰ ৰিয়েলিটি শ্ব' যিটো বিগ বছ, সেই বিগ বছতো তেওঁ কেদাৰনাথৰ প্ৰমোশ্যন কৰিছিলে। গাইজ, এইখিনিতেতো প্ৰমাণ হৈ যায় যে ছলমান খানৰ লগত সুশান্ত সিঙৰ বণ্ডিং কেনেকুৱা আছিলে। তো তাৰপিছত মই আকৌ আপোনালোকক জনাব বিচাৰিম যে ট্ৰল কৰা হৈছে ছলমান খানক যে সুশান্ত সিং ৰাজপুতৰ মুভি কাঢ়ি নিছিলে ছলমান খানে। চাওক, যদি ছলমান খানে সুশান্ত সিং ৰাজপুতৰ মুভি কাঢ়ি নিলেহেঁতেন তেনেহ'লে নিশ্চয় দুটা মুভি ছলমান খানে কাঢ়ি নিব পাৰিলেহেঁতেন, যিবোৰ মই আপোনালোকক ক'ব বিচাৰিম যে ছলমান খানে দুটা মুভি কাঢ়ি নিব পাৰিলেহেঁতেন। এটা হ'ল চিচৰে। তো চিচৰে মুভি যিটো হয়, চিচৰে মুভিটো ছলমান খানৰ বেষ্ট ফ্ৰেণ্ড সাজিদ নাডিয়াদৱালাই কি কৰিছিলে, ডাইৰেক্ট কৰিছিলে, বনাইছিলে। আৰু যদি বিচাৰিলেহেঁতেন ছলমান খানে তেনেহ'লে এই মুভিটো সুশান্ত সিঙে কেতিয়াও নাপালে হয়। আন এটা মুভি যিটো আছিলে সেইটো 150 কোটিৰ মুভি আছিলে, যিটো ছলমান খানৰ ফ্ৰেণ্ড ৰুমি জাফ্ৰীয়ে 150 কোটিৰ মুভিটোতো কি কৰিছে, সুশান্ত সিং ৰাজপুতৰ লগত বনাই আছিলে। গতিকে যদি বিচাৰিলেহেঁতেন ছলমান খানে, গাইজ, এই দুটা মুভি কেতিয়াও সুশান্ত সিঙে নাপালেহেঁতেন। যদি ছলমান খান আৰু সুশান্ত সিঙৰ মাজত কিবা দুশ্মনী থাকিলে হয় তেতিয়াহ'লে এই দুটা মুভি ছলমান খানে কাঢ়ি নিব পাৰিলেহেঁতেন, কিন্তু লোৱা নাছিল। কিয় লোৱা নাছিল? কাৰণ ছলমান খান আৰু সুশান্ত সিঙৰ মাজত কোনো ধৰণৰ মনোমালিন্য নাছিলে, কোনো ধৰণৰ দুশ্মনী নাছিলে। গাইজ, চাওক, এইখিনিত আৰু এটা কথা কওঁ মই আপোনালোকক। চাওক, কৰণ জোহাৰৰ লগত ছলমান খানে কেইটা মুভি কৰিছে? মাত্ৰ এটা মুভিয়ে কৰিছিলে। আৰু সেই এটা মুভিৰ পিছত আৰু ছলমান খানে কেতিয়াও কৰণ জোহাৰৰ লগত কোনো ধৰণৰ মুভি কৰা নাছিলে। বৰঞ্চ কৰণ জোহাৰৰ লগত কোনে মুভি কৰে? অক্ষয় কুমাৰে কৰে, ৰণবীৰ সিঙে কৰে। কিন্তু ৰণবীৰ সিং বা অক্ষয় কুমাৰৰ কোনো ধৰণৰ এজনো ফেন ফলোয়িং তেওঁলোকৰ কমা নাই, কিন্তু ছলমান খানৰে কমিছে। কিয় কমিছে? কাৰণ ছলমান খানৰ ইয়াত দেখি পাই আছোঁ মই যে কোনো ধৰণৰ হাত নাই সুশান্ত সিং ৰাজপুতৰ ছুচাইডটোত। গতিকে মই ৰিকুৱেষ্ট কৰিম আপোনালোকক যে আপোনালোকে ছলমান খানৰ ফলোয়িং কমাই নিদিব। আপোনালোকে ছলমান খানক যেনেকুৱা ভাল পায় তেনেকুৱা ভাল পাই যাওক, ছাপোৰ্ট কৰক। বৰঞ্চ যদি আপোনালোকে বয়কট কৰিব আছে অক্ষয় কুমাৰৰ মুভি বা ৰণবীৰ সিঙৰ মুভি, কৰণ জোহাৰৰ মুভিখিনি আপুনি কৰক আপুনি। কাৰণ কৰণ জোহাৰ দায়ী হয় সুশান্ত সিঙৰ ডিপ্ৰেশ্যনৰ কাৰণে, কিন্তু ছলমান খান দায়ী নহয়। চাওক, ছলমান খানে লাখ মানুহক সহায় কৰিছে, কোনো ধৰ্ম নাচায়। তো গতিকে আপোনালোকে কোনো ধৰ্ম চাই পেলাই ঘৃণা নকৰিব মানুহক। ধৰ্ম চাই পেলাই ছলমান খানক ঘৃণা নকৰিব। আপোনালোকে ছলমান খানৰ কামটো চাওক। নিজৰ 90% ইনকামৰ হাৰ তেওঁ কি কৰে, দুখীয়া মানুহৰ ওপৰতো খৰচ কৰে ছলমান খানে। ছলমান খান দুখীয়াৰ কাৰণে যি কৰে তেনেকুৱা কোনো এক্টৰে নকৰে। বেলেগ এক্টৰো কৰে, কিন্তু ছলমান খানৰ নিচিনা কোনো এক্টৰে নকৰে। কোনোবা এনে এক্টৰ দেখুৱাওকচোন যে তেওঁৰ 10% ইনকাম ৰাখি পেলাই বাকী 90% তেওঁ দান কৰি দিয়ে, চেৰিটি শ্ব' কৰে। বেইং হিউমেন কিমান ধৰণৰ ছ'চিয়েল ৱৰ্ক ছলমান খানে কৰে, কিমান ধৰণেৰে তেওঁ দুখীয়াক মৰম কৰে, সহায় কৰে ছলমান খানে। আপোনালোকে এবাৰ ভাবিছেনে? গাইজ, গতিকে মই আপোনালোকক ইমানখিনিয়ে ক'ম যে ছলমান খানক ছাপোৰ্ট কৰক। আপোনালোকে সত্যটো জানক। ভুল কথা জানি পেলাই ফেক নিউজ চাই পেলাই আপোনালোকে ছলমান খানক ঘৃণা নকৰিব, ঠিক আছে? ছলমান খানে যিখিনি কৰিছে ইণ্ডাষ্ট্ৰীত, যিখিনি কৰিছে দুখীয়াৰ কাৰণে, সেইখিনি কোনেও নকৰে। মই আকৌ কৈছোঁ, এগেইন এণ্ড এগেইন কৈ আছোঁ যে ছলমান খানৰ নিচিনা এক্টৰ এই ইণ্ডাষ্ট্ৰীত পোৱা মুস্কিল আছে, ঠিক আছে? তো আৰু এতিয়া বেছি একো নকওঁ, ইমানখিনিত আপোনালোকক মই প্ৰমাণ কৰি দিছোঁ যে ছলমান খানৰ কোনো ধৰণৰ হাত নাই সুশান্ত সিং ৰাজপুতক, ঠিক আছে? সুশান্ত সিং ৰাজপুতৰ ছুচাইডত ছলমান খানৰ কোনো হাত নাই। যদি থাকিলেহেঁতেন তেতিয়াহ'লে সুশান্ত সিং ৰাজপুতৰ সেই দুটা মুভিৰ নাম যিটো ক'লোঁ মই, সেই দুটা মুভি কেতিয়াও সুশান্ত সিঙে নাপালেহেঁতেন, তাক উলিয়াই দিয়া হ'লহেঁতেন। কিন্তু উলিয়াই দিয়া হোৱা নাই, কাৰণ সুশান্ত সিং ৰাজপুত আৰু ছলমান খানৰ মাজত কোনো ধৰণৰ বেয়া মনোমালিন্য নাছিলে। তো গাইজ, ভুল নুবুজিব, ইমানখিনিয়ে ক'ব আছিলে, ঠিক আছে? তো আপোনালোকে সঠিকটো জানক। ফেক নিউজ চাই পেলাই আপোনালোকে ভৰসা নকৰিব। সঠিক তথ্যটো লওক। সঠিক তথ্য লৈ পেলাই আপোনালোকে নিজে বিবেচনা কৰক কোন ৰাইট কোন ৰং, আৰু কাৰ কথা আপোনালোকে বিশ্বাস কৰিব লাগিব, কাৰটো আপোনালোকে মানিব লাগিব, সেইটো আপোনালোকে চাওক। আৰু ৰিকুৱেষ্ট এইটোৱে যে ছলমান খানৰ ফেন ফলোয়িং কমাই দি পেলাই, ঠিক আছে, আপোনালোকে তেওঁক সৰু নকৰিব। কাৰণ তেওঁ যদি ইণ্ডাষ্ট্ৰীত থাকে তেতিয়াহ'লে দুখীয়াৰ হকে তেওঁ যুঁজি যাব, আৰু দুখীয়াৰ হকেই তেওঁ কাম কৰি যাব। গতিকে এনেকুৱা এজন গ্ৰেট এক্টৰক আপোনালোকে কেতিয়াও বদনাম নকৰিব। এইটোৱে মোৰ আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট। গতিকে এতিয়া আপোনালোকৰ কথা, আপোনালোকে
আপোনালোকে কাক ছাপোৰ্ট কৰিব ঠিক আছে যদি আপোনালোকে বয়কট কৰিব আছে কৰণ জোহাৰৰ মুভিক বয়কট কৰক মই ছাপোৰ্ট কৰিম কাৰণ কৰণ জোহাৰৰ কাৰণে ডিপ্ৰেশ্যনত পৰিছিলে সুশান্ত সিং ৰাজপুত বলক আজিৰ কাৰণে ইমানখিনিয়ে টাটা বাই বাই টেক কেয়াৰ